শেষ নিশ্বাস ত্যাগ কৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা মিথিলেশ চট্টোপাধ্যায়। জনপ্ৰিয় চলচ্চিত্ৰ আৰু টিভিৰ অভিনেতা মিথিলেশ চট্টোপাধ্যায়ৰ মৃত্যু হৈছে। খবৰ অনুসৰি মিথিলেশ চট্টোপাধ্যায়ে 4 আগষ্ট ৰাতিপুৱা মুম্বাই কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি আছিল। মিথিলেশ চট্টোপাধ্যায় কেইদিনমানৰ আগতে হৃদৰোগত আক্ৰান্ত হৈছিল, যাৰ পিছত তেওঁ নিজৰ গৃহ চহৰ লক্ষ্ণৌলৈ স্থানান্তৰিত হৈছিল, যাতে তেওঁ স্বাস্থ্য যত্ন ল'ব পাৰে। মিথিলেশ চট্টোপাধ্যায়ে 1997 চনত ভাই ভাই জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁ সত্তা, তাল, ভিজা, ৰোড, কোই মিল গয়া, গান্ধী মাই ফাদাৰ আৰু বান্টি বাবলিৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ 2020 চনত স্কেম, 1992 শৃংখলাৰ সৈতে ডিজিটেল মাধ্যমখনত আত্মপ্ৰকাশ কৰিছিল। ইয়াৰ উপৰি তেওঁ থিয়েটাৰৰো যথেষ্ট সক্ৰিয় আছিল। তেওঁ প্ৰেম তিৱাৰী, বংশী কৌল, দীনানাথ, উৰ্মিলা থাপলিয়াল আৰু অনুপম খেৰৰ দ্বাৰা পৰিচালিত নাটকত অভিনয় কৰিছিল। মিথিলেশ চট্টোপাধ্যায়ে বৰ্তমান এখন ছবিত কাম কৰি আছিল। মিথিলেশ চট্টোপাধ্যায়ৰ মৃত্যুত বলিউডৰ বুকুত ছাঁ পৰিছে।